ইতিমধ্যেই আমাৰ মাজত উপস্থিত হৈছে আজিৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কলিতা অসমৰ জনপ্ৰিয় অভিনেত্ৰী পিংকি কল্পনা ডাঙৰীয়া তেখেতক এটি উচ্চ আদৰণি জনাবৰ বাবে আজি সকলো ৰাইজক অনুৰোধ জনাইছোঁ। এটা মটৰচাইকেলৰ চাবি হেৰাই পোৱা গৈছে গতিকে গৰাকীক উপযুক্ত প্ৰমাণ দি চাবিটো কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।
ভাল হৈছে দেই তামোলটো ঘোৰাটো হৈছে তামোলটো খান্দিলে এইটো পাৰটো ভাল হৈছে কি হ'ল কেনেকৈ কৰিছে খাই থাকিলে আৰাম